নমস্কাৰ কেনেকুৱা লাগিছে মজা মজা আজি 20 সংখ্যক সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অধিকাৰ দিৱস এই দুদিনীয়া কাৰ্যসূচী আৰম্ভ হৈ আছে আমাৰ মৰাণৰ ডুমৰ লগত আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী আমাৰ 12ৰহলীয়া সাংস্কৃতিক শোভাযাত্ৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী কৃষি সংস্কৃতি দলে আহি অংশগ্ৰহণ কৰিছেহি প্ৰায় 5 কিলোমিটাৰ এটা বৃহৎ ৰেলী আমি মৰাণ টাউনৰ পৰা আমি এটা মণ্ডপ স্থলীলৈ গৈ আছোঁ
না 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 মোৰ দেৰি হবে